ओ भोलेनाथ जी, ओ शंभुनाथ जी, ओ भोलेनाथ जी। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে সোমবাৰ আৰু 27 তাৰিখ, নৱেম্বৰৰ 27 তাৰিখ সোমবাৰ। আমি আজি এইটো দিনত মানে এটা আশা পূৰ কৰিবলৈ গৈ আছোঁ। সেয়া হৈছে মানে অগ্নিনাভ বাবা দৰ্শন কৰিবলৈ। বা বহুত দিনৰ পৰা যামকৈ আমি যাবই পৰা নাছিলোঁ। বাবাই মাতিব লাগিব, তেতিয়াহে যাব পাৰি। আচলতে তেওঁ আজি মাতিছে আৰু অৱশেষত আমি এয়া আহি আছোঁ মন্দিৰলৈ। এয়া গেটখন, আমি নাজিৰা পালোহি। এয়া অগ্নিনাভ মন্দিৰৰ গেটখন আৰু গেটেদি আমি ভিতৰলৈ সোমাই গৈছোঁ। আৰু সোমবাৰৰ কাৰণে আজি বহুত বেছি ভিৰ, তাতে বন্ধ আছিলে, 27 তাৰিখটো বন্ধ আছিলে, সেইটো কাৰণে বহুত বেছি ভিৰ। এইফালে দেখিছে চাকি দিবলৈ, এইফালে চাকি দিব পাৰি আৰু এইফালে পূৰা লাইন লাগি আছে। ময়ো শৰাই দিবৰ কাৰণে লাইন ল'লোঁ। তাৰপৰা আহি বাবা দৰ্শন কৰিবলৈ লাইনটো ৰৈছিলোঁ, কিন্তু এইটো লাইনৰ মই গাখীৰ লৈ আছিলোঁ। গাখীৰ দিবৰ কাৰণে ইফালে আকৌ লাইন ল'বগৈ লাগিব। মই সেইকাৰণে এইফালে অকণমান ৰ'লোঁ, ৰৈ আৰু ইফালে গুচি গ'লোঁগৈ। পাছত গম পালোঁ যে সেইফালে ৰ'লে নহ'ব গাখীৰ দিবলৈ, আৰু মই সেইকাৰণে এয়া চাওক ইমান বেছি মানুহ হৈছে দেখিছেনে। গোটেই মোৰ পাছতো ইমান মানুহ, আগতো ইমান মানুহ, ইমানেই বেছি মানুহ নহয়। আৰু এইফালে মই গোশালাখন যিফালে আছে সেইফালে আহিছোঁ, সেইটো লাইনত ৰ'ব লাগে গাখীৰ দিবৰ কাৰণে। আৰু মই আহি একেবাৰে লাইনৰ পাছত আছোঁ, দেখিছে। আৰু মোৰ আগত কিমান মানুহ এয়া দেখিছেনে। আৰু তাৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰি ভালদৰে, সেইটো কাৰণে মই আহিলোঁ নিৰ্মালি লোৱা স্থানলৈ আৰু ইয়াত লাইন লৈছোঁহি। আগত দেখিছে ইমান মানুহ, আৰু নিৰ্মালি ল'বৰ কাৰণে এয়া পাছতো ইমান মানুহ। এয়া নিৰ্মালি লোৱা লাইন, আৰু নিৰ্মালি লোৱা জেগাটোকো ভিডিঅ' কৰিব মানে বাইদেউ যোনখিনি দিয়ে সেইখিনি ভিডিঅ' কৰিব নোৱাৰি। সেইটো কাৰণে মই এয়া অকণমান বাইদেউক আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ, ওচৰৰ পৰা মই কৰা নাই। নিৰ্মালি দিয়া কৰিব নালাগে, তাত লিখি থোৱা আছে, সেইকাৰণে কৰা নাই। আৰু মই যিফালে গাখীৰ দিছিলোঁ সেইফালে আপোনালোকে পটজল পাব, পটজল লৈ আহিব পাৰিব ঘৰলৈ। আৰু এইফালে দেখিছে, এইফালে পায়স দিয়ে, পায়সৰ স্থান, আৰু এইফালে আছে প্ৰসাদ, ঘৰুৱা মানে ঘৰমূলীয়া প্ৰসাদ, আৰু আপোনালোকে খাবৰ কাৰণেও প্ৰসাদ ইয়াত পাই যাব। 3:30 মানত আজৰি হৈ আমি ঘৰলৈ বুলি আহি আছোঁ, কিন্তু তাৰ মাজতে বহুত বেছি ভোক লাগিছে। দিনটো একোৱেই খোৱা নাছিলোঁ, সেইটো কাৰণে এয়া জাজি ধাবা পালোঁহি। আমি ইয়াতে খাওঁ বুলি ভাবিলোঁ। আজি সোমবাৰ যেতিয়া আমি নিৰামিষেই খাম, আৰু নিৰামিষ থালি 4খন অৰ্ডাৰ দি সকলোৱে হাত ধুব গ'ল, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। পৰিৱেশটো বহুত বেছি ধুনীয়া, চাফ চিকুণ, আৰু শুনিছোঁ ইয়াৰ খোৱাখিনিও বহুত বেছি ভাল। আৰু খোৱাখিনি শুনিছোঁ নহয়, সঁচাকৈ খাই বহুত বেছি ভাল পালোঁ আমি। ধুনীয়াকৈ একদম নিৰামিষ থালিখন মানে ধুনীয়াকৈ খাব পাৰি। আৰু এইকেইটা ইমান মৰম লগা গিলাচকেইটাত পানী দিছে, আৰু ভাত খাবৰ কাৰণেও কাঁহৰ কাঁহী, কাঁহৰ বাতিত ধুনীয়াকৈ সজাই দিছে কেইবাখনো এৰি, আৰু বহুত বেছি ভাল লাগিলে খাই দেই। আমি বহুত ভাল পালোঁ খাই। আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আমিও ঘৰলৈ গৈ থাকোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম, আৰু সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ লিখি দিব দেই।